হেল্ল' সেইদিনাখন দেখুওৱা কুৰ্তাটো ফাইটেলি চিলাই কৰি আছোঁ, হ'লেগৈ আৰু অলপমান বাকী আছে। মানে ছাইডৰখিনি গোটেইখিনি হৈছে, ফিটিংটো কৰিব বাকী আছে আৰু লগতে আছে হাতখন লগাই আছোঁ। তাৰমানে সেইটো কৰিলে অকল ডিঙিটোৰ ডিজাইনটো মাৰিলে হৈ যাব। লাহেকৈ হ'লে আপোনালোকক দেখুৱাম মই কেনেকুৱা ধৰণে মানে বনালোঁ। হেৰিটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব। আৰু ইফালে ছেটআপ মোৰ ৰেডি হৈয়ে আছে, চিলাই মেচিনটো লাগি আছে। এয়া দেখিছেনে, তো হৈ গৈছে আৰু লাহেকৈ বোলে এইটো হৈ গ'ল। এটা ছাইডত লগোৱা হৈ গৈছে, এইটো ছাইডত লগোৱা হৈ গৈছে আৰু এতিয়া ফিনিচিং কৰিলে হ'ল। এইটো ছাইডো লগোৱা হৈ গৈছে। এইফালে এইটো ধুনীয়াকৈ চিলাই মেলি ল'লোঁ আৰু এতিয়া বাকী আছে ফিটিং কৰাখিনি অলপ বাকী থাকিব আৰু লগতে ডিঙি মানে ডিজাইনটো কলৰ ডিজাইন মানে যিখিনি ডিজাইনটো থাকিব সেই ডিজাইনটো বাকী থাকিব। বাকী দেখুৱাই আছোঁ আপোনালোকক। গোটেইখিনি লৈ লওঁ, পিছত বনাম। কি বনাবলৈ মই মালা ষ্টক কৰি থৈছোঁ সেইখিনি দেখুৱাই দিছোঁ ৰ'ব। মালাই ষ্টক কৰি থৈছোঁ। এতিয়া মানে বহুত ঠাণ্ডা হৈ গৈছে যে ফ্ৰিজত আছিলে, এতিয়া সেইখিনি মই ৰুম টেম্পাৰেচাৰলৈকে আনিব লাগিব। খুলি লওঁ। এয়া চাওক কেনেকুৱা ধুনীয়া হৈছে। ফ্ৰিজত ৰাখি থৈ দিছোঁ, গৰম দিন যে, নহ'লে বেয়া হৈ যাব সোনকালে। আৰু এইখিনি এতিয়া অলপমান নৰ্মেল টেম্পাৰেচাৰলৈকে আনিব লাগিব, তাৰপিছতহে বনাম। আৰু এইখিনি পূৰা এক টিফিন হৈ গৈছে, ভৰি গৈছে টিফিনটো। আৰু এদিনৰ নহয় দেই, এইখিনি বহুকেইদিন লাগিছে। এইখিনি ষ্টক বহুকেইদিন লাগিছে, কিন্তু এইখিনি ষ্টক কৰি থ'বলৈ, কাৰণ অলপ অলপকৈ ষ্টক কৰি থৈ আছোঁ। আৰু বেছি হ'লে আচলতে বনাবলৈ ভাল লাগে। আৰু ফাইনেলি হৈ গ'ল। কি খবৰ সকলোৰে? খবৰ নিশ্চয় ভাল। আৰু আজি ৰাতিপুৱাৰ পৰা বহুত গৰম আৰু ৰ'দটো একদম পূৰা চকাকৈ ওলাইছে ৰ'দটো। এইফালে দুপৰীয়া বনাবলৈ ফল কাটি লৈছোঁ, একদম ফ্ৰেছ ফল। বাইদেউ এগৰাকীয়ে বিক্ৰী কৰিব আনিছিলে। এতিয়া ধুই ল'লোঁ, ফল বনাম।